हेलो एवरीवन एक गोली में दो शिकार বুলি কথা এখাৰ আছে নহয় আজি মোৰ লগত ঠিক তেনেকুৱা হয় চিকেন ভিডিঅ' চাই থাকিলে গম পাব কি হ'ল ধুনীয়াকৈ ধুই পানী আৰু ভিনেগাৰ আৰু নিমখ অকণ দি 1 ঘণ্টা ৰাখি দিলোঁ পেষ্টৰ বাবে ধনিয়া পিয়াজ আদা নহৰু জলকীয়া 2 চামুচ দৈ আৰু মছলা যি লাগে মই স্ক্ৰীনত লিখি দিছোঁ এই সকলোখিনি ধুনীয়াকৈ পেষ্ট এটা বনাই মই চিকেনখিনি 1 ঘণ্টাৰ বাবে মেৰিনেট কৰি ৰাখিলোঁ এতিয়া অকমান বাটাৰত কষ্টুৰি মেথি অকণ লৈ ধুনীয়াকৈ ওপৰত লগাই লৈ মই এয়াৰ ফ্ৰাই কৰিলোঁ 40 মিনিটৰ বাবে এতিয়া টুইষ্টটো শুনক চিকেন মেৰিনেট কৰোঁতে যিখিনি পেষ্ট আছিলে এই পেষ্টখিনিটো পেলাই দিব নোৱাৰি এইখিনিত চিকেনৰ ফ্লেভাৰ বহুত ধুনীয়াকৈ সোমাই আছে সেয়েহে মই ভাবিলোঁ বাসমতি ৰাইচ অকণমান মই প্ৰেছাৰ কুকাৰটোতে ৰিফাইন অকণ দি পিঁয়াজ এটা কাটি লৈ ভাজিলোঁ আৰু লগত চাউলখিনি দিলোঁ আৰু পেষ্টখিনি দি চিটি এটা মাৰি ৰেডি কৰি ল'লোঁ বিৰিয়ানী খাবলৈ যে বহুতে সোৱাদ লগা হয় আশা কৰিলোঁ ভিডিঅ'টো চাই আপোনালোক সকলোৱে ভাল পালে আজিলৈ আহিছোঁ তেতিয়াহ'লে ধন্যবাদ